दिनैनि बे हाबाफारियाव बाहागो लाफैनाय साफ्रोमबो जोंनि दैदेनगिरि आरो रायजो राजाफोरनिसिम आङो गोसो गोरबोनि गाहाम हामलायनाय बावहरदों आरो नोंथांमोना दिनै बेसेबांबा मुखुब नखरनि खामानिखौ नागारनानै बे सुबुं गौमायाव बाहागो लाफैनायनि थाखाय आं नोंथांमोननो गोसो गोरबोजों खुलुमनाय बावहरदों। আজি এইটো হল আমাৰ এটা পৰিৱৰ্তন যাত্ৰা। এই পৰিৱৰ্তনৰ কাৰণে গোটেই বিটিসি গোটেই বিটিআৰৰ এতিয়া এটা সংগ্ৰাম চলিছে, এটা বিপ্লৱ চলিছে আৰু এই বিপ্লৱটোৰ নেতৃত্ব দিছে ইউপিপিএল দলৰ নেতৃবৃন্দই। আজি ইউপিপিএলৰ নেতৃত্বত সমগ্ৰ বিটিআৰ অঞ্চলতে ৰাইজে শান্তি বিচাৰি, ঐক্যতা বিচাৰি, নিৰাপত্তা বিচাৰি, উন্নয়ন বিচাৰি সকলো ৰাইজে দলে বলে ওলাই আহিছে আৰু সবে একে মুখেৰে কৈছে কি আমাক এইবাৰ পৰিৱৰ্তন লাগে। এই পৰিৱৰ্তনৰ যি সংগ্ৰাম, এই সংগ্ৰামখনে আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজক আজিৰ তাৰিখত বিশ্বত উন্নত দেশ, উন্নত জাতি জনগোষ্ঠীবিলাক যেনেকৈ জীয়াই আছে তেনেকৈ জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব। এইখিনি সময়ত আজি ইয়াত উপস্থিত হোৱা সকলো ব্যক্তিলৈ, সকলো ৰাইজলৈ মই ধন্যবাদ জনাইছো যে আজি বিটিআৰ অঞ্চলত এই নিৰ্বাচনৰ নামত বিপিএফ দলে অগাধ ধন ব্যৱহাৰ কৰিছে, বিভিন্ন পন্থা ব্যৱহাৰ কৰিছে, কিন্তু এই ধন আৰু বিভিন্ন পন্থা আপোনালোকে এৰি পেলাই আজি ইউপিপিএল দলত যে যোগদান কৰিছে, দলে বলে ওলাই আহিছে, এইটো এটা ডাঙৰ এটা শুভ লক্ষণ। এই সংগ্ৰাম, এই যাত্ৰা, এই আপোনাৰ পৰিশ্ৰম আমাৰ বিটিআৰ অঞ্চলত সকলো দিশৰ পৰা আমাৰ পৰিৱৰ্তন আনিব, এই সকলো দিশৰ পৰা আমাক উন্নয়ন আনিব। আজিৰ এই সময়ত আপোনালোক আমি সবে উপলব্ধি কৰিছো, এখন দেশ যদি আগুৱাই যাব লাগে, এখন ৰাজ্য যদি আগুৱাই যাব লাগে, এখন কাউন্সিল যদি আগুৱাই যাব লাগে, এখন জিলা যদি আগুৱাই যাব লাগে, এখন পঞ্চায়ত যদি আগুৱাই যাব লাগে, সেই অঞ্চলৰ নেতৃত্ব দূৰদৰ্শী হ'ব লাগিব। সেই অঞ্চলৰ নেতৃত্ব ৰাইজৰ কাৰণে চিন্তা কৰিব পৰা হ'ব লাগিব। আৰু দুৰ্ভাগ্যজনক কথা এইটোৱে, যোৱা 17 বছৰত বিপিএফ দলে এই অঞ্চলৰ 35 লাখ মানুহৰ নেতৃত্ব দিব নোৱাৰিলে, নেতৃত্ব দিয়াত সফল নহল। বিপিএফ দল হাগ্ৰামা মহিলাৰ নেতৃত্বত দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, ৰাইজক ঠগালে, ৰাইজক প্ৰবঞ্চনা কৰিলে, ৰাইজক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে, কিন্তু বিপিএফ দল হাগ্ৰামা মহিলাৰ নেতৃত্বত ৰাইজক নেতৃত্ব দিব নোৱাৰিলে, ৰাইজক ভাল শাসন দিব নোৱাৰিলে, ৰাইজৰ সমস্যা দূৰ কৰিব নোৱাৰিলে, ৰাইজক নিৰাপত্তা দিব নোৱাৰিলে আৰু যোৱা 17 বছৰত এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। আৰু সেই কাৰণে আজি ৰাইজে বুজি পাইছে যে এই বিটিসি অঞ্চলত, এই বিটিআৰ অঞ্চলত আৰু বিপিএফ দলৰ কোনো প্ৰয়োজন নাই। এতিয়া বিপিএফ দলৰ প্ৰস্থান আৰম্ভ হৈছে আৰু ইউপিপিএল দলৰ আগমন আৰম্ভ হৈছে। এই কাৰণে মই আপোনালোকক এটা স্লোগান ক'বলৈ বিচাৰিছো। মই কম পৰিৱৰ্তন দৰকাৰ, আপোনালোকে কওক ইউপিপিএল চৰকাৰ। পৰিৱৰ্তন দৰকাৰ, ইউপিপিএল চৰকাৰ। পৰিৱৰ্তন দৰকাৰ, ইউপিপিএল চৰকাৰ। পৰিৱৰ্তন দৰকাৰ, ইউপিপিএল চৰকাৰ। এইবাৰ খেতি বহুত ভাল হৈছে আমাৰ বিটিআৰ অঞ্চলত। যিফালে যাওঁ গাঁৱে ভূঞে চাইকেল ৰেলী, পদযাত্ৰা কৰিলো আমি, ইমান সুন্দৰ ধান হৈছে। আমাৰ খেতিয়কসকলে ইমান পৰিশ্ৰম কৰি ধান খেতি কৰিছে। এইটো কিহৰ কাৰণে হৈছে? নাঙলৰ কাৰণে না ট্ৰেক্টৰৰ কাৰণে? ট্ৰেক্টৰৰ কাৰণে। তো সেই কাৰণে ৰাইজ আমি সবে পৰিৱৰ্তনটো আঁকোৱালি ল'ব লাগিব। ট্ৰেক্টৰৰ কাৰণে এইবাৰ খেতি ভাল হৈছে আৰু খেতি ভাল হোৱা মানে কি ইংগিত দিছে? আমাৰ ইয়াত পৰিৱৰ্তন আহিব, দুখীয়া গৰীব মানুহবিলাকে ভালকে খাবলৈ পাৰিব, ভালকে জীয়াই থাকিব পাৰিব। আৰু সেই কাৰণে আজি আৰু ইয়াত উপস্থিত হৈছে 7 মাহ ধৰি কৰোনা ভাইৰাছত মানুহে বহুত কষ্ট পালে। আৰু আজি মই আপোনালোকৰ মুখবিলাক চাই ভাল লাগিছে, অলপ ফূৰ্তি লাগিছে। গতিকে অলপ পিছত আপোনালোকে নাচিব লাগিব। যোৱাকালি আমি গোসাইগাঁৱত আমাৰ যিটো অফিচিয়েল যিটো থিম সং, এইটো মানে অসমীয়া আৰু বড়োত বজাইছো।
আৰু আজি ইয়াত বাংলা আৰু বড়োত বজিব অলপ পিছত নাচিব পাৰেনে আপোনালোকে সবে পাৰে ঠিক আছে তো ৰাইজ আজি আমি বিচাৰিছিলো এই বিটিআৰ অঞ্চলৰ 3082খন গাঁৱৰ প্ৰত্যেকটো গাঁৱৰ সমস্যা দূৰ হ'ব গৰীব মানুহৰ সমস্যা দূৰ হ'ব সবে সুখ আৰু শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰিব কিন্তু 17 বছৰত বিপিএফে একো কাম কৰিব নোৱাৰিলে বিপিএফে খালি ৰাইজক ঠগাই খালে আজি বিপিএফে ক'ত দুৰ্নীতি কৰে নাই পিএমওৰ ঘৰ কোনে খালে প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাৰ ঘৰৰ পইচা কোনে খালে ৰাইজ কোনে খালে অলপ জোৰত কওক কোনে খালে জব কাৰ্ডৰ পইচা কোনে খালে চাকৰিৰ পইচা কোনে খালে অঙ্গনবাড়ির পয়সা কোনে খালে রাস্তার পয়সা কোনে খালে মিড ডে মিলৰ পয়সা কোনে খালে সেলফ হেল্প গ্ৰুপৰ কাৰণে অহা টকা কোনে খালে সমবায়ৰ কাৰণে আহা যিটো কমিশন আছিল এই পয়সাটো কোনে খালে সমবায়ৰ পয়সাও খাই দিলে খুটা সম্বলৰ ভাগৰ নামত পয়সা কোনে খালে তো বাছিল কি ৰাইজ সকলোটো বিপিএফ খাই শেষ কৰি দিলে আৰু এতিয়া আমাৰ কিবা বুজাব লগা আছে নেকি ৰাইজক কোনো বুজাব লগা নাই কিন্তু আজিৰ সভাত আমাৰ এই হাজাৰ হাজাৰ মানুহৰ ভিতৰত সবচে বেছি এক্টিভ মানুহ কিন্তু এইটো কোনাত আছে দে মই টিচাৰ পৰা চাই আছো মানে বেছি এক্টিভ মানুহ আজি ইফালে বহিছে মানে হাত চাপৰিও বেছি ইফালে হৈছে চিঞৰাও বেছি ইফালে হৈছে বাকীখিনিও এক্টিভ হ'ব লাগিব এক্টিভ হ'বনে আপোনালোকে সবে এক্টিভ হলে আমাৰ বিটিআৰৰ পৰিৱৰ্তন আহিব এতিয়া আমাৰ ইউপিপিএলৰ দায়িত্ব আমি দায়িত্ব এটা লৈছো আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে বড়ো অসমীয়া বাংলা আদিবাসী মাইনৰিটি যিমান জনগোষ্ঠী আছে সূত্ৰধৰ নাথযোগী ৰাভা খৰণীয়া গাৰো আমাৰ যিমান জনগোষ্ঠী আছে আমি একতাৰ মৰমৰ সন্মানৰ বিশ্বাসৰ এনাজৰিৰে বান্ধিব লাগিব আজি যিসকল ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক 17 বছৰে ভাল শাসন দিয়াৰ নামত শাসন কৰাৰ নামত হাগ্ৰামা মহিলাৰে বিপিএফে ঠগাই খালে এই জনগোষ্ঠীক ন্যায় প্ৰদান কৰাটো ইউপিপিএলৰ প্ৰধান দায়িত্ব আৰু এই দায়িত্ব আমি স্বীকাৰ কৰিছো এতিয়া আমাৰ ঘৰখন আমি সজাব লাগিব যোৱা 17 বছৰত বিপিএফৰ আমলত আমাৰ দাদা ভাইৰ মাজত কাজিয়া হ'ল মাৰামাৰি হ'ল হিংসা হ'ল বহুত মানুহৰ জীৱন যাব লগা হ'ল বহুত মানুহ আজি ঘৰ বাৰী হেৰাব লগা হ'ল ঘৰ বাৰী জ্বলি গ'ল সম্পত্তি নষ্ট হৈ গ'ল এতিয়া আমাৰ ইউপিপিএল আমি দায়িত্ব লৈছো যে যিখিনি ইয়াতে সা সম্পত্তি লছ হ'ল বিভিন্ন মানুহে আজি হিংসাৰ ইয়াতে বলি হ'ব লগা হ'ল এই প্ৰত্যেক মানুহক ন্যায় দিব লাগিব আৰু এই কামটো কৰিবলৈ আজি ইউপিপিএলে দায়িত্ব লৈছো আজি বিটিআৰ অঞ্চলৰ যিমান গাঁৱে ভূঞে যে আমাৰ গাঁও আছে সব অঞ্চলে চাফা চুফা কৰিব লাগিব ফুলনিৰ বাগান কৰিব লাগিব আমাৰ এটা দুটা টাউন চহৰ আছে এইবিলাক মানে চাফ চিকুণ কৰিব লাগিব আমাৰ বিদ্যালয় এলপি স্কুলৰ পৰা লৈ কলেজ ইউনিভাৰ্সিটি লৈকে আমি চাফ চিকুণ কৰিব লাগিব আমি এটা সুন্দৰ বিটিআৰ বিচাৰিছো আমি লেতেৰা বিটিআৰ বিচৰা নাই য'ত মানুহে মানুহক ঠগায় মানুহে মানুহক হিংসা কৰে মানুহে মানুহক ঘৃণা কৰে মানুহে মানুহক ধ্বংস কৰিব বিচাৰে তেনেকুৱা বিটিআৰ আমি বিচৰা নাই এই বিটিআৰত সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোক ঐক্যতাৰে থাকিব পাৰিব লাগিব আজি যদি বড়োৱে খাব পাইছে বঙালীও দুবেলা দুমুঠি খাব পাৰিব লাগিব ৰাজবংশীও খাব পাব লাগিব ইয়াত মানে মাইনৰিটি আদিবাসী সবে খাব পাব লাগিব যদি বড়ো লৰাই ভালকে পঢ়িব পাৰিছে অইন জনগোষ্ঠীও পঢ়িব পাৰিব লাগিব আমাৰ শিক্ষা সমস্যা দূৰ হ'ব লাগিব আজি ভেঞ্চাৰ স্কুলৰ সমস্যা হৈ ৰ'ল এই 27 জানুৱাৰী যেটো চুক্তি হল এই চুক্তিৰ দ্বাৰা আমাৰ বিটিআৰ অঞ্চলত যিমান বড়ো মিডিয়াম অসমীয়া মিডিয়াম বিদ্যালয় আছে বাংলা মিডিয়াম সব বিদ্যালয় প্ৰভিন্সিয়েলাইজ হৈ যাব ইয়াত এখনো বিদ্যালয় আৰু ভেঞ্চাৰ হৈ নাথাকে ইয়াত সব মানে যিখিনি বিদ্যালয় আছে প্ৰত্যেকটো বিদ্যালয়ক শিক্ষক নিযুক্তি দিয়া হ'ব কিতাপ পত্ৰ সময়মতে পোৱা হ'ব আৰু ক্লাছ 8 ৰ পৰাই ল'ৰা ছোৱালী কাউন্সেলিং কৰা হ'ব কোনে ডক্টৰ হ'ব বিচাৰে কোনে ইঞ্জিনিয়াৰ হ'ব বিচাৰে কোনে আইএছ অফিচাৰ হ'ব বিচাৰে সকলোক স্কলাৰশ্বিপ দিয়া হ'ব আৰু সকলোক কাউন্সেলিং কৰা হ'ব দুখীয়া গৰীব ল'ৰা ছোৱালী বিলাক যোনে এডমিশন ল'বলৈ পাৰা নাই সেমিষ্টাৰ পৰীক্ষাত
ফিজ দিবলৈ পৰা নাই আজি মই বহুতকে লগ পাইছো ৰাতিপুৱাৰ পৰা গধূলি বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালী মোৰ ঘৰত আহিছে আৰু কৈছে সেমিষ্টাৰৰ ফিজ দিবলৈ পইচা নাই মই পঢ়িব এৰিম কোনোবা কৈছে এডমিশন লবলৈ পইচা নাই মই পঢ়িবলৈ এৰিম আজি ভাৰতৰ এই এনেকা অৱস্থা যদি হয় আজি অসমৰ বসবাস কৰা মানুহবিলাকৰ এনেকা অৱস্থা হয় বিটিআৰৰ মানুহবিলাক এনেকা অৱস্থা হয় আমি কেনেকৈ সুস্থ শক্তিশালী সমৃদ্ধিশালী ভাৰত অসম আৰু বিটিআৰ গঢ়িব পাৰিম এইটো কেতিয়াও নোৱাৰিম এই কাৰণে ইউপিপিএল চৰকাৰ অহাৰ লগে লগে এই নিবনুৱা সকলৰ লগতে ছাত্ৰ ছাত্ৰীৰ যিবিলাক সমস্যা এইটো স্থায়ীভাৱে আমি সমাধান কৰিম ইউপিপিএল চৰকাৰ আহিলে ভূমিৰ পাট্টা দিম এই কথাটো লৈ বিপিএফে ৰাজনীতি কৰিছে তেখেতসকলে কৈছে ইউপিপিএল চৰকাৰ আহিলে ভূমিৰ পাট্টা নিদিব বুলি প্ৰাই কৈছে কিন্তু 17 বছৰত ইউপিপিএলৰ শাসন নাছিল 17 বছৰত বিপিএফৰ শাসন আছিল আৰু এই বিপিএফে না আমাৰ কোনোবা ট্ৰাইবেল মানুহবিলাকক ফৰেষ্ট অঞ্চলত বসবাস কৰা ভূমি পাট্টা দিলে না কোনোবা জেনেৰেল মানুহক দিলে কোনো জাতি জনগোষ্ঠীক ভূমি পাট্টা নিদিলে আৰু ভূমি লৈছে যদি হাজাৰ হাজাৰ বিঘা আজি হাগ্ৰামা মহিলাৰী লৈছে বিপিএফৰ মানুহবিলাক কোকৰাঝাৰ টাউন গোসাইগাঁও টাউন পৰ্বতজোৰা অঞ্চলৰ বিভিন্ন অঞ্চলত শ বিঘা মাটি নিজৰ নামত ৰেজিষ্টাৰ কৰিছে ৰাইজৰ মাটি কিন্তু ৰেজিষ্টাৰ কৰিবলৈ দিয়া নাই আৰু এতিয়া আমি প্ৰতিজ্ঞাবদ্ধ হৈছো ইউপিপিএল চৰকাৰ আহিলে সকলো জাতি জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ পাব চৰকাৰ গঠন কৰাৰ 6 মাহৰ ভিতৰতে যিমানখিনি ভূমিৰ সমস্যা আছে এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আইন প্ৰণয়ন কৰা হ'ব এই কথা আপোনালোকৰ আগত দাঙি ধৰিছো চাকৰিৰ নামত হাজাৰ হাজাৰ টকা খালে লাখ লাখ টকা খালে বিপিএফে চাকৰি নিদিলে আমি ইউপিপিএলে ঠিক কৰিছো আমাৰ চৰকাৰ অহাৰ লগে লগে যিমানখিনি নিবনুৱা আছে গভৰ্নমেন্ট চাকৰি যিমান ওলাই যিদিনা ইন্টাৰভিউ হ'ব সিদিনাই চাকৰি পাব আৰু ইয়াত মানে ৰিজাল্টটো পেন্ডিং কৰি থৈ যিজনৰ পৰা চাকৰি পাব তাৰ পৰাও পইচা লয় যিজনে চাকৰি নাপায় তাৰ পৰাও পইচা লয় এই নাটকটো বিপিএফে কৰি আছিলে আৰু আমাৰ সময়ত কোনো ঘুষ দি চাকৰি ল'ব নালাগে উইদাউট ঘুষ কোনো ঘুষ নোহোৱাকৈ চাকৰি পাব আমাৰ অঞ্চলত যিমানখিনি গাঁও আছে প্ৰত্যেকটো গাঁওটোকে কম্পিউটাৰাইজ কৰি কৰা হ'ব কম্পিউটাৰ আৰু ইন্টাৰনেট বহাই দিয়া হ'ব 3 মাহৰ মূৰে মূৰে আমাৰ এমচিএলএ ইএম বিলাকে নিজৰ নিজৰ সমষ্টিত গৈ গাঁও সভা কৰিব লাগিব গাঁৱৰ ৰাইজৰ দুখ দুৰ্যোগ বিলাক ৰাইজক ক'বলৈ দিব লাগিব ৰাইজৰ কথা শুনিব লাগিব ৰাইজৰ কথা শুনিয়ে চৰকাৰ গঠন কৰিব লাগিব আজি বিপিএফে ভিচিডিসি গঠন কৰিছে এই ভিচিডিসিত নিজৰ মানুহক দিছে য'ত বঙালী মানুহ আছে তাতো বেলেগ মানুহক দিছে য'ত মাইনৰিটি আছে তাকো বেলেগ দিছে ক'বাত বড়ো মানুহ আছে তাতো বেলেগ দিছে এই জনগোষ্ঠী বিলাকে বঞ্চিত হৈছে এই কাৰণে আমাৰ চৰকাৰ অহাৰ লগে লগে আমি যিমান সোনকালে পাৰে আমি ভিচিডিসিৰ ইলেকশ্যন পাতিবলৈ চেষ্টা কৰিম আৰু য'ত যোন জনগোষ্ঠী আছে তাত সেই জনগোষ্ঠীৰ মানুহকে ভিচিডিসিৰ মেম্বাৰ চেয়াৰমেন কৰাৰ কাৰণে আমি ব্যৱস্থা লম চৰকাৰ ৰাইজ আজি বিপিএফে কৈ আছে ইউপিপিএলত যাব নালাগে বিভিন্ন জাতি জনগোষ্ঠীৰ আমিহে নিৰাপত্তা দিম আমিহে কাম কৰিম 17 বছৰত যি বিপিএফে ৰাইজক ঠগালে এই 6টা যিটো নমিনেটেড সিট আছিলে য'ত নেকি বিভিন্ন জনগোষ্ঠীয়ে আজি এমচিএলএ ৰিপ্ৰেজেন্টেশন পাব লাগিছিলে যোৱা 5 বছৰত এটাও জনগোষ্ঠীক প্ৰতিনিধি তেখেতসকলে বাছনি নকৰিলে বঞ্চিত কৰি ৰাখিলে সিবিএস যিটো সিএসবি আছে বিভিন্ন জনগোষ্ঠীৰ পৰা মেম্বাৰ নাৰাখিলে আজি ভাষা লৈ পেলাই বিভিন্ন জনগোষ্ঠী সংখ্যা হৈছে আপোনালোকে একো ভয় নকৰিব যে আজি বিপিএফৰ সময়ত অসমীয়া ভাষাৰ কোনবা এলাগি হৈছে বাংলা ভাষাৰ এলাগি হৈছে বিভিন্ন ভাষাৰ এলাগি হৈছে বিটিআৰৰ বুলি অভিযোগ আহিছে কিন্তু ইউপিপিএল চৰকাৰ আহিলে সকলো ভাষা সকলো ধৰ্ম সকলো জাতি জনগোষ্ঠী ৰীতি নীতি সংস্কৃতি ইয়াত সুৰক্ষিত কৰা হ'ব সকলো জাতি জনগোষ্ঠী নিজৰ স্বাভিমান নিজৰ আত্ম সন্মান লৈ জীয়াই থাকিব পাৰিব কাৰণ আপোনালোক ভাৰতীয় মানুহ আপোনালোক অসমৰ মানুহ আপোনালোক বিটিআৰৰ মানুহ তো সেই কাৰণে চৰকাৰ ৰাইজ এই সময়ত মই আপোনালোকক কৈছো আজি ইয়াত আমি ৰাস্তা ঘাট বনাব লাগিব খেতি পথাৰত ইৰিগেশ্যন দিব লাগিব মন্দিৰ বিলাক বনাব লাগিব আমাৰ অঞ্চলৰ সত্ৰ গোসাইঘৰ বাথৌ মন্দিৰ কালী মন্দিৰ সব মানে সমস্যা বিলাক আজি যিটো আছে এটাও মন্দিৰ যোৱা 17 বছৰত ভাল কৰা নহল আৰু আমাৰ চৰকাৰ আহিলে এখন গাঁৱৰ সৌন্দৰ্য বঢ়াব লাগিব লগে লগে সুখ শান্তিৰ কাৰণে ৰাইজে সদায় ঈশ্বৰৰ ওচৰত যায় আৰু সেই ঈশ্বৰক স্মৰণ কৰা যি মন্দিৰটো যদি ভাল নহয় ৰাইজে বহুত দুখ পায়
আমি গাঁৱে গাঁৱে ঘূৰিছো প্ৰত্যেকটো গাঁৱতে কৈছে আমাৰ দুৰ্গা মন্দিৰ বনাই দিব লাগে আমাৰ কালী মন্দিৰ বনাই দিব লাগে আমাৰ বাথৌ মন্দিৰ ব্ৰহ্ম মন্দিৰ আমাৰ গীৰ্জা আমাৰ মছজিদ এইবিলাক যেটো আমাৰ ৰাইজে বিচাৰি আছে এই প্ৰত্যেকটো কাম আমি ৰাইজৰ স্বাৰ্থত কৰি দিব লাগিব কাৰণ ৰাইজেহে ৰজা আজি ৰাইজে যদি শান্তিত নাই আমি শান্তিত থাকিব নোৱাৰো আৰু সেই কাৰণে আজি আপোনালোকৰ আগত কৈছো এই ৰাস্তা বনোৱা বজাৰ সমাৰ বিলাক ঠিক কৰি দিয়া দলং বনাই দিয়া এইবিলাক ভাৰত চৰকাৰ অসম চৰকাৰৰ কাম আছিল বিটিসি চৰকাৰৰ কাম আছিল কিন্তু এইবিলাক পইচা ভাৰত চৰকাৰৰ পৰা আহিছে অসম চৰকাৰৰ পৰা আহিছে কিন্তু ইয়াত বিপিএফ এই পইচা বিলাক আত্মসাৎ কৰাৰ কাৰণে আজি ৰাস্তা নাই দলং নাই খেতি পথাৰত পানী নাই এই অৱস্থা হৈছে ইফালে আমাৰ এই অঞ্চলত বিষ্ণুপুৰ অঞ্চলত পানবাৰী অঞ্চলত ইমান বছৰৰ পৰা হাতীৰ উপদ্ৰৱ হৈ আছে এইখিনি বন্ধ কৰিব লাগিলে ইমান টকা নালাগে অলপ এৰিয়া আছে 15-20 কিলোমিটাৰ এইখিনি ফেন্সিং কৰি দিলে হাতী আহি প্ৰায় উৎপাত কৰিব নোৱাৰে এইখিনি কাম নকৰিলে ইউপিপিএল চৰকাৰ অহাৰ লগে লগে প্ৰথম 3 মাহতে এইখিনি কাম ফেন্সিং কৰি দিয়া হ'ব আৰু ইয়াত আৰু হাতীৰ উপদ্ৰৱ নচলিব ইয়াত কোনো হাতীৰ উপদ্ৰৱ নহয় ইয়াৰ লগতে মোক কৈছে বিষ্ণুপুৰ এৰিয়া পানবাৰী উত্তৰ অঞ্চলৰ মানুহবিলাকে খোৱা পানীৰ সমস্যা আছে আজি খোৱা পানী কোকৰাঝাৰৰ পৰা লৈ পেলাই মাছ বাদলৈকে যিমান ভূটান পাহাৰ অৰুণাচল পাহাৰৰ দাঁতি অঞ্চলত বসবাস কৰি আছে সবৰ খোৱা পানীৰ সমস্যা আছে এই কাৰণে এই অঞ্চলটো আমি চাইছো ৰাস্তা ঘাটৰ সমস্যা আছে উত্তৰ অঞ্চলত স্কুল কলেজ হস্পিটাল নাই উত্তৰ অঞ্চলত আৰু এই কাৰণে আমি ঠিক কৰিছো এইবাৰ উন্নয়ন কাম আমি উত্তৰ অঞ্চলৰ পৰা আৰম্ভ কৰি আহিম যাহাতে উন্নয়নটো যাহাতে সবে সমানে পায় দক্ষিণ অঞ্চলৰ উন্নয়ন কৰিম বুলি স্বাধীনতাৰ 70 বছৰত গভৰ্ণমেণ্টে আজি ঠগালে আজি উত্তৰ অঞ্চলৰ উন্নয়নটো নহল এই কাৰণে উত্তৰ দক্ষিণ নহয় এইবাৰ যি কাম হয় উত্তৰৰ পৰা ক্ষিপ্ৰতাৰে কৰি আহিব লাগিব তেতিয়া সমান উন্নয়নটো হ'ব ৰাইজ আমি এটা কৰাপশন ফ্ৰী শোষণ ফ্ৰী এটা গভৰ্ণমেণ্ট বিচাৰিছো শোষণ আমাৰ মাজত চলি আছে আজি আত্মসাৎ কৰিছে শোষণ কৰিছে কাৰণে ৰাইজৰ উন্নয়ন হোৱা নাই এই কাৰণে ৰাইজৰ উন্নয়ন হ'ব লাগিলে জিৰো টলাৰেন্স কৰাপশনটো মানে জিৰো কৰিব লাগিব আৰু কৰাপশনটো জিৰো কৰিব লাগিলে আজি যি সকলে দুখীয়া গৰীব মানুহৰ আয়ুৰ ঘৰ জব কাৰ্ডৰ পইচা খাইছে যিবিলাকে সেলফ হেল্প গ্ৰুপৰ পইচা খাইছে বৃদ্ধ পেঞ্চনৰ পইচা খাইছে এই প্ৰতিজন মানুহ ইউপিপিএল চৰকাৰ আহিলে জেলত দিব লাগিব শাস্তি দিব লাগিব তেতিয়াহে ন্যায় আহিব আমি ইউপিপিএল দলে দুখীয়া গৰীব মানুহৰ আঠানা পইচা খাওয়াটো কোনো দিনে আমি সহ্য নকৰো এইখিনি মানুহ জেলত যাব লাগিব ইটো মোৰ কোনবা দাদা ভাইয়ে হওক কোনবা ৰাজনৈতিক লিডাৰে হওক যোনে নহওক কিয় ইটো বিডিও হওক অফিচাৰ হওক যোনে নহওক কিয় যিসকলে ৰাইজৰ খুটা কম্বল দিয়াৰ নামত কোটি কোটি টকা আনি খাইছে যিসকলে আজি দুখীয়া গৰীব মানুহৰ নামত অহা পইচা বিলাক খাইছে প্ৰতিজন মানুহ জেলত যাব লাগিব কাকো ৰেহাই দিয়া নহব সেইকাৰণে ৰাইজ পৰিৱৰ্তন আনিব লাগিব পৰিৱৰ্তন খেতিয়কৰ স্বাৰ্থত পৰিৱৰ্তন মহিলা উন্নয়নৰ স্বাৰ্থত পৰিৱৰ্তন আজি দুখীয়া মানুহৰ স্বাৰ্থত পৰিৱৰ্তন ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা দিয়াৰ স্বাৰ্থত পৰিৱৰ্তন নিবনুৱাসকলক সংস্থাপন দিয়াৰ স্বাৰ্থত পৰিৱৰ্তন আমাৰ অঞ্চলত ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ স্বাৰ্থত আৰু আমি ঠিক কৰিছো ইউপিপিএল দলৰ চৰকাৰ আহিলে পানবাৰী অঞ্চলৰ এটা ফুড প্ৰসেসিং ইণ্ডাষ্ট্ৰি কৰা হ'ব বিজনী অঞ্চলত এটা ডাঙৰ এটা ন্যাশনাল স্টেডিয়াম গঢ়া হ'ব বিজনী অঞ্চলত বহুত অনুষ্ঠান প্ৰতিষ্ঠান গঢ়া হ'ব কাৰণ বিজনী বিটিআৰৰ ভিতৰতে এটা উন্নত অঞ্চল হ'ব লাগিব ইয়াৰ মানুহবিলাক শান্তিপ্ৰিয় মানুহ ইয়াৰ মানুহবিলাক পৰিশ্ৰমী মানুহ আজি বড়োসকলক বঙালীসকলক ইমান পৰিশ্ৰম কৰি খায় এই মানুহবিলাকৰ যদি বজাৰ সমাৰবিলাক ভাল কৰি দিয়ে ইণ্ডাষ্ট্ৰী যদি স্থাপন কৰি দিয়ে ইয়াত বহুত আগুৱাই যাব আৰু এইখিনি কাম আমি ইউপিপিএলে দায়িত্ব লৈছো তো সদা ৰাইজ মই বেছি দীঘলীয়া ভাষণ ৰাখিব বিচাৰা নাই আজি দুৰ্নীতিৰ সদাগৰ হাগ্ৰামা মহিলাই আৰু সময় উকলি গৈছে ইয়াত হাগ্ৰামা মহিলাৰ যাদু নচলে আৰু ইতিমধ্যে সবে হাগ্ৰামা মহিলাৰ বাদ দিছে হাগ্ৰামা মহিলাৰ এতিয়া নতুন নতুন বন্ধু বিচাৰি ফুৰিছে কেতিয়াবা কংগ্ৰেছৰ লগত কেতিয়াবা কাৰবাৰ লগত দিনে ৰাতি মিটিং কৰিবলৈ ওলাইছে কাৰণ হাগ্ৰামা মহিলাৰী দুৰ্নীতি অপশাসনৰ কাৰণে এটা সময় কংগ্ৰেছে বাদ দিছিলে হাগ্ৰামা মহিলাৰী দুৰ্নীতি অপশাসনৰ কাৰণে আজি বিজেপিও বাদ দিবলৈ গৈ আছে এই হাগ্ৰামা মহিলাৰী যেটো কৰাপশন দুৰ্নীতিৰ সদাগৰ এইটো যদি বেছি দিন আমাৰ ইয়াত চৰকাৰ কৰি থাকে তেনেহলে এই হিংসাত্মক পৰিৱেশ
কেতিয়াও শান্তি ঘূৰি নাহিব এই কৰাপশ্যন কেতিয়াও বন্ধ নহ'ব দুখীয়া গৰীব মানুহ সদায় দুখীয়া গৰীব হৈ থাকিব লাগিব এই কাৰণে যিমান সোনকালে পাৰে বিপিএফ আৰু হাগ্ৰামা মহিলাৰীক আমাৰ এই বিটিআৰ অঞ্চলৰ পৰা বিদায় দিব লাগিব ৰাইজ এই কাৰণে আপোনালোকে সজাগ হওক টকা পইচা একো দিব নালাগে কাকো ভয় কৰিব নালাগে এইখন গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশত আমাৰ সবৰ অধিকাৰ আছে আমাক নিৰাপত্তা দিব লাগিব চৰকাৰে আজি ইউথ বিপিএফ বিলাকক কেম্প বান্ধি হাগ্ৰামাই থৈ দিছে আৰু ইহঁতক কৈছে মদ খা মাংস খা আৰু মাৰামাৰি কৰ যোৱা 17 বছৰত এইটোকে কৰি আছে আৰু আজি আমি ইউপিপিএলে কৈছো এই যিবিলাক ইউথ বিপিএফ আজি তাৰ বড়ো হওক বঙালী হওক অসমীয়া হওক যোন ল'ৰা ডেকা ল'ৰাবিলাক আজি BA MA পাছ কৰি কোনোবা নিবনুৱা ল'ৰাবিলাক বিপিএফৰ কেম্পত বহি মদ ভাং খোৱা আৰম্ভ কৰিছে এই ল'ৰাবিলাকক জাতিৰ স্বাৰ্থত সমাজৰ স্বাৰ্থত অঞ্চলৰ স্বাৰ্থত নিজৰ মাক বাপেকবিলাক মাতি ঘৰত লৈ যাওক আৰু নহ'লে আমিও আহ্বান কৰিছো এনেকুৱা আমি যুৱ প্ৰজন্মক ধ্বংস হ'ব দিব নোৱাৰো আমাৰ যুৱ প্ৰজন্ম এতিয়া খেতি কৰিব লাগিব এতিয়া কম্পিউটাৰত কাম কৰিব লাগিব ডিজিটেল শিকিব লাগিব ব্যৱসায় কৰিব লাগিব উচ্চ শিক্ষা ল'ব লাগিব সমাজ গঢ়িব লাগিব খেল জগতত যাব লাগিব সাংস্কৃতিক যাব লাগিব সুস্থ এটা সমাজ গঢ়াৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী যুৱকসকলক আমি তৈয়াৰ কৰিব লাগিব আৰু সেই যুৱকসকলক লৈ পেলাই এতিয়া বিপিএফে যোৱা 17 বছৰে তেখেতসকলে আজি যুৱকসকলৰ জীৱনক লৈ পেলাই খেলি আহিছে আৰু এই যুৱকসকলক আমি উদ্ধাৰ কৰিব লাগিব তেখেতসকলৰ জীৱন আছে মাক বাপেক আছে তেখেতসকলৰ সম্পত্তি আছে এইটো বাঁচাব লাগিব কাম কৰিব লাগিব আৰু যুৱকবিলাকক আজি ইউথ বিপিএফৰ কেম্পে ৰাখি মদ ভাং খুৱাই যি মাৰামাৰি কৰিবলৈ শিকাইছে এইটো আমাৰ অঞ্চলত আৰু হ'ব দিব নোৱাৰে এই কাৰণে ৰাইজ সজাগ হওক কোনো কাকো ভয় কৰিব নালাগে আমি কাকো মাৰিব নালাগে হিংসা কৰিব নালাগে কিন্তু আমাৰ অঞ্চলত আৰু যাতে কোনো হিংসা কৰিব নোৱাৰে ইয়াৰ কাৰণে সবে সাজু হওক কোনোবা হিংসা কৰে যদি বিটিআৰৰ বাহিৰত যাই হিংসা কৰক কিন্তু বিটিআৰ অঞ্চলত চিৰদিনৰ কাৰণে আমি হিংসা বিদায় দিছো এটা শান্তিৰ বিটিআৰ গঢ়িব লাগিব মৰম স্নেহ বিশ্বাসেৰে জীয়াই থাকিব লাগিব সকলোৰ ভাষা সংস্কৃতি জীয়াই থাকিব লাগিব এই কথাখিনি আপোনালোকৰ আচৰত কৰো বিটিআৰ একট বেয়া হৈছে বুলি কৈছে বিটিআৰ একট উত্তৰ পূৰ্বাঞ্চলৰ এই সময়ত হোৱা একট বিলাকৰ ভিতৰত ভাৰতৰ ভিতৰত এটা শ্ৰেষ্ঠ একট বুলি ক'ব লাগিব ইয়াত আমি ইউনিভাৰ্সিটি পাইছো মেডিকেল কলেজ পাইছো ন্যাশনাল স্টেডিয়াম পাইছো NIT পাইছো বিটিআৰ একটত ইমানখিনি আমি পাইছো আজি কমসে কম 50,000 কোটি টকাৰ ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান আছে আৰু হিটো যদি ইউপিপিএল চৰকাৰ আহি এই ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ বিলাক স্থাপন কৰিব পৰা যায় অহা 5 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যতকে আমাৰ বিটিআৰ সবচেয়ে ওপৰত হ'ব আৰু এই বিটিআৰটো আজি নিজে হাতেৰে চুক্তি কৰিব নোৱাৰাৰ কাৰণে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিআৰ চুক্তি ভাল নহয় উমুক নহয় তুমুক নহয় বুলি কৈ আছে কিন্তু বিটিআৰ চুক্তি এই অঞ্চলৰ ৰাইজৰ শান্তি আৰু প্ৰগতিৰ এটা চুক্তি এই চুক্তিত সকলো জনগোষ্ঠীৰ আচনে আছে ইয়াত শিলাৰায়ৰ কাৰণে আছে ইয়াত ভূপেন হাজৰিকাৰ কাৰণে আছে ইয়াত বিবেকানন্দৰ কাৰণে আছে ইয়াত বিৰছা মুণ্ডাৰ কাৰণে আছে সকলো জনগোষ্ঠীৰ কাৰণে এই চুক্তিত কিবা নহয় কিবা আছে আৰু এই কথাটো লাজ পাই পেলাই আজি হাগ্ৰামা মহিলাৰী আৰু বিপিএফে আজি এই কথাটো কৈ আছে কি বিটিআৰ চুক্তি ভাল নহয় বিটিআৰ চুক্তি সৰ্বশ্ৰেষ্ঠ এটা ভাল চুক্তি এই চুক্তিক আমি ৰূপায়ণ কৰিম এই অঞ্চলৰ ৰাইজৰ শান্তি আনিম তো এইখিনি কথাই কলো